हेलो नमस्कार मोर यूट्यूब चेनेलলৈ সকলোকে স্বাগতম জনালো NB99 ব্লগলৈ। আজি লক্ষী পূজা সকলোৱে জানে আৰু অলপ দেৰিকে আমি মানে প্ৰতিমা আনিবলৈ যাম আৰু আমাৰ নামঘৰত কাৰ্যসূচী চলি আছে। সকলোকে দেখুৱাম সকলোখিনি আৰু চাই থাকক শেষলৈকে ভিডিঅ'টো। भाई साहब कुछ ज्यादा नहीं हो गया ये? मतलब कुछ भी।
এইটো চাইডে এক লাইন দি সেইটো চাইডে এক লাইন দি কলপাতলা মানত তাতে হেৰি কৰিছোঁ মিজাটা নাও মিনিটি আগে হিন্দু ফেৰি ঢালি নালাগে হয় কলপাতলা মান হেৰি কৰি দুইটুকমান তেল দি পেলাই সেই তাতে সেইখিনি দি পেলাই এই চাইডত হেৰিখনো
বঢ়িয়া বঢ়িয়া পা আৰু ভিডিঅ'টোৰ মাজত মই এটা কথা কওঁ সকলোকে, ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এই ছাতি খুল বৰমা জলে দি বঢ়িয়া চাইকেল দোকান দা লাগে এটা ফুল বাঢ়িছোন এটা ফুল বাঢ়িয়া বাইদেউ আছো দে আৰু হরি বলো দস্তর খোলাছে শ্রী লক্ষ্মী মা কে শ্রী লক্ষ্মী মা কে শ্রী লক্ষ্মী আমি গুৱাহাটীৰ পৰা আহিছোঁ, ঘৰে ঘৰে গুৱাহাটী ঘূৰি আহিম, সকলোৱে আহিছে ঘৰে ঘৰে গুৱাহাটী ঘূৰি আছোঁ। নহয় এই ড্রাইভার ভাল নহয় এই সুপার সুপার স্পেশাল লক্ষ্মী মা কি জয় হোক হয় বন্ধুসকল, আৰু এক ঘৰতে আমাৰ প্ৰসাদ দিছে, প্ৰসাদ অলপ খাই লওঁ। এয়া প্ৰসাদ খাই লওঁ আমি। প্ৰসাদ লওঁ খাব লাগে।